নমস্কাৰ বন্ধুসকল, জ্ঞানৰ ভাণ্ডাৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল আৰু আগলৈকে ভালে থাকিব। বন্ধুসকল, মোৰ নাম গোপাল কৃষ্ণ দাস। মই আজি আপোনালোকক এই ভিডিঅ'টোত ক'ম যে পৃথিৱীৰ 10টা সবাতোকৈ ধনী মানুহ কোন কোন হয়। তো এই ভিডিঅ'টো চাই আপোনালোকৰ আজি বহুতেই ভাল লাগিব। যদি এই ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো এই ঘণ্টা বটনটো টিপিব নাপাহৰিব যাতে মই ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনালোকে দেখিবলৈ পায়। ধন্যবাদ। নাম্বাৰ 10 লেৰী পেজ। লেৰী পেজৰ জন্ম আমেৰিকাৰ মিচিগানত 1973 চনত হৈছিল। তেওঁ আগতে গুগলৰ CEO আছিল। তেওঁ ষ্টেনফৰ্ড ইউনিভাৰ্চিটিত কম্পিউটাৰ ইঞ্জিনিয়াৰিং পঢ়িছিল। তাত তেওঁ চাৰ্গে ব্ৰিন নামৰ মানুহ এজনক লগ পাইছিল আৰু তাত লেৰী আৰু ব্ৰিন দুয়োটাই লগ হৈ এই গুগলৰ আৱিষ্কাৰ কৰিছিল। আৰু লেৰী পেজৰ এতিয়ালৈকে টোটেল ইনকাম হ'ল 4,90,101,96,75,000 টকা। নাম্বাৰ 9 মুকেশ আম্বানী। আপোনালোকেতো জানেই মুকেশ আম্বানী কোন হয়। ৰিলায়েন্স ইণ্ডাষ্ট্ৰীৰ এজন MD হয়। তেওঁৰ জন্ম 19 এপ্ৰিল 1957 চনত এডেনত হৈছিল। তেওঁ এতিয়া এছিয়া মহাদেশৰ ভিতৰত সকলোতকৈ 1 নম্বৰ ধনী আৰু পৃথিৱীৰ ভিতৰত 9 নম্বৰ ধনী। তেওঁৰ টোটেল ইনকাম হ'ল 4,92,589,53,50,000 টকা। নাম্বাৰ 8 লেৰী এলিছন। এওঁৰ জন্ম 17 আগষ্ট 1944 চনত দ্য ব্ৰংক্স, নিউয়ৰ্কত হৈছিল। ফুল নেম লৰেন্স জোচেফ এলিছন। তেওঁ অৰাকেল কৰ্পৰেশ্যনৰ co-founder, এক্সিকিউটিভ চেয়াৰমেন আৰু CTO হয়। তেওঁৰ 4বাৰ বিয়া হৈছে। নাম্বাৰ 1 এডা কুইন। বিয়া হৈছিল 1967 চনত আৰু তালাক হৈছিল 1974 চনত। নাম্বাৰ 2 নেন্সি হুইলাৰ জেনকিন। বিয়া হৈছিল 1977 চনত আৰু তালাক হৈছিল 1978 চনত। নাম্বাৰ 3 বাৰ্বাৰা বুথে। বিয়া হৈছিল 1983 চনত আৰু তালাক হৈছিল 1986 চনত। নাম্বাৰ 4 মিলেনে ক্ৰাফ্ট। বিয়া হৈছিল 2003 চনত আৰু তালাক হৈছিল 2010 চনত। লেৰী এলিছনৰ তেওঁৰ টোটেল ইনকাম হ'ল 5,25,378,25,000 টকা। নাম্বাৰ 7 আমানিকো অৰ্টেগা। এওঁৰ জন্ম 28 মাৰ্চ 1936 চনত হৈছিল স্পেইন দেশৰ বাজদাংগো ডে আৰবাছ নামৰ ঠাইত। তেওঁ ইণ্টিডেক্স গ্ৰুপৰ মালিক আৰু CEO। তেওঁৰ টোটেল ইনকাম হ'ল 5,38,340,88,50,000 টকা। নাম্বাৰ 6 ষ্টিভ বলমাৰ। এওঁৰ জন্ম 24 মাৰ্চ 1956 চনত হৈছিল আমেৰিকাৰ ডেট্ৰইট, মিচিগানত। তেওঁ 1998 চনত ৰাষ্ট্ৰপতি হৈছিল। তাৰ আগত তেওঁক বিল গেটছে 1980 চনত কামত ৰাখিছিল কোম্পানীৰ CEO হিচাপে। কিন্তু তেওঁ ৰাষ্ট্ৰপতি পদ লোৱাৰ পিছত 2000 চনত মাইক্ৰ'ছফ্ট কোম্পানীৰ পৰা কাম এৰি দিছিল। তেওঁৰ বিজনেছ কৰাৰ অভিজ্ঞতা বহুতেই ভাল আছিল। এতিয়া তেওঁৰ টোটেল ইনকাম হ'ল 5,25,378,25,000 টকা। নাম্বাৰ 5 ৱাৰেন বাফেট। এওঁৰ জন্ম 30 আগষ্ট 1930 চনত ওমাহা, নেব্ৰাস্কা, USA হৈছিল। তেওঁ এজন সফল বিজনেছমেন হিচাপে জনা যায়। তেওঁ বাৰ্কশ্বায়াৰ হাথৱে, চাৰ্লি মুংৰেৰ সৈতে বিজনেছ কৰি আছে আৰু তেওঁৰ টোটেল ইনকাম হ'ল 5,44,441,650,000 টকা। নাম্বাৰ 4 মাৰ্ক জুকাৰবাৰ্গ। এওঁৰ জন্ম 14 মে 1984 চনত হোৱাইট প্লেইন্স, নিউয়ৰ্ক, USA হৈছিল। তেওঁ ফেচবুক, হোৱাটছএপ আৰু ইনষ্টাগ্ৰামৰ মালিক হয় আৰু তেওঁৰ টোটেল ইনকাম হ'ল 6,70,257,27,75,000 টকা। নাম্বাৰ 3 বাৰ্নাৰ্ড আৰ্নল্ড। তেওঁৰ জন্ম 5 মাৰ্চ 1949 ৰুবেক্স, ফ্ৰান্স দেশত হৈছিল। তেওঁ LVMH আৰু লুইছ ভিটন SC নামৰ কোম্পানীৰ চেয়াৰমেন আৰু চিফ এক্সিকিউটিভ
তেওঁৰ টোটেল ইনকাম হ'ল 7,83,873 কোটি 13 লাখ টকা। নাম্বাৰ 2 বিল গেটছ। এওঁৰ জন্ম 28 অক্টোবৰ 1955 চনত আমেৰিকাৰ চিটেল ৱাশ্বিংটনত হৈছিল। তেওঁ এজন ছফ্টৱেৰ ডেভেলপাৰ, ফিলেন্থ্ৰপিষ্ট আৰু মাইক্ৰ'ছফ্ট কৰ্পৰেশ্যনৰ কো-ফাউণ্ডাৰ মালিক হয়। তেওঁৰ টোটেল ইনকাম হ'ল 8,28,099 কোটি 43,50,000 টকা। আৰু নাম্বাৰ 1ত আছে জেফ বেজছ। এওঁৰ জন্ম 12 জানুৱাৰী 1964 চনত এলবাকুৱেৰ্ক, নিউ মেক্সিকো, USA হৈছিল। তেওঁ এজন বিজনেছমেন, মিডিয়া প্ৰপাৰেটৰ, ইনভেষ্টৰ, কম্পিউটাৰ ইঞ্জিনিয়াৰ। তেওঁ এমাজন আৰু ব্লু অৰিজিনৰ কো-ফাউণ্ডাৰ আৰু এমাজনৰ CEO। তেওঁৰ টোটেল ইনকাম হ'ল 12,20,798 কোটি 52,25,000 টকা। বন্ধুসকল, আপোনালোকৰ যদি ইমান টকা থাকিলে আপোনালোকে কি কৰিলে হয়? আপোনালোকে মোক কমেণ্ট কৰি জনাওক। আৰু এই ভিডিঅ'টো চাই যদি ভাল লাগিল তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে ঘণ্টা বটন টিপিব নাপাহৰিব। ধন্যবাদ।